নমস্কাৰ প্ৰিয় বন্ধুসকল, মই আব্দুল সাজিদ আৰু মোৰ চেনেললৈ স্বাগতম। এই মুহূৰ্তত লৈ আহিছোঁ আজিৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজিৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হৈছে টেট উত্তীৰ্ণ হৈ চাকৰি নোপোৱাসকলৰ বাবে শিক্ষামন্ত্ৰী ৰমেশ পেগুৰ বিশেষ আহ্বান। টেট পৰীক্ষাত উত্তীৰ্ণ হ'লেই নাপায় এতিয়াৰে পৰা টেটৰ চাকৰি। হাইস্কুল হায়াৰ ছেকেণ্ডাৰীৰ বাবে অনুষ্ঠিত নহয় এতিয়াৰে পৰা নতুনকৈ টেট পৰীক্ষা। শিক্ষা বিভাগে অনুষ্ঠিত কৰিব টেট কাম ৰিক্ৰুটমেণ্ট টেষ্ট আৰু টেট পৰীক্ষাৰ বাবে যিমান সংখ্যক খালী পদ থাকে সিমান সংখ্যকহে উত্তীৰ্ণ হ'ব পাৰিব। কোনেও যাতে ক'ব নোৱাৰে মই পাছ কৰিলোঁ কিন্তু চাকৰি নাপালোঁ। আৰু ৮,০০০ খালী পদ থাকিলে ৮,০০০ ছাত্ৰ ছাত্ৰীয়েহে উত্তীৰ্ণ হ'ব পাৰিব টেট ৰিক্ৰুটমেণ্ট টেষ্টত। LP UP শিক্ষকৰ বাবে নহয় সুকীয়াকৈ এতিয়াৰে পৰা টেট পৰীক্ষা। আৰু টেটৰ পৰা আহিব ৮০% আৰু DLEডৰ পৰা আহিব মাত্ৰ ৫% নম্বৰ। টেট হৈছে কেৱল মাত্ৰ এটা এলিজিবিলিটি টেষ্ট। আমাৰ পৰৱৰ্তী খবৰ হৈছে এইবাৰ ৰাজ্যৰ ৰোষত পৰিল লিখিকা শিখা শৰ্মা। চামগুৰিলৈ গৈ বিপদত পৰিল শিখা শৰ্মা। শিখা শৰ্মা গো বেক ধনী। সংখ্যালঘুৰ আৱেগৰ সৈতে খেল নেখেলিবলৈ শিখা শৰ্মাক সকিয়নি প্ৰদান কৰা হৈছে। আৰু মত বিনিময়ৰ সময়তে শিখা শৰ্মাৰ প্ৰচণ্ড খং। ৰাইজৰ ৰসত পৰি সেই স্থান ত্যাগ কৰিবলগীয়া হয় শিখা শৰ্মাই। আৰু ৰাইজৰ ৰুদ্ৰমূৰ্তি দেখি স্থান ত্যাগ কৰিলে শিখা শৰ্মাই। আমাৰ পৰৱৰ্তী বিশেষ গুৰুত্বপূৰ্ণ খবৰ হৈছে CBIৰ জেৰাৰ সন্মুখীন হ'ল লীনা দলে। অৱশেষত CBIৰ জেৰাৰ সন্মুখীন হ'ল SP লীনা দলে। হাইলাকান্দিৰ SP লীনা দলেক CBIৰ জেৰা। SI জোনমণি ৰাভাৰ মৃত্যুৰ সন্দৰ্ভত জেৰা লীনা দলেক। জোনমণি ৰাভাৰ মৃত্যুৰ সময়ত নগাঁৱৰ SP হিচাপে কৰ্মৰত আছিল লীনা দলে। আৰু লীনা দলেৰ বিৰুদ্ধে জোনমণিৰ মাতৃয়ে উত্থাপন কৰিছিল বহু অভিযোগ। আৰু নগাঁৱত উপস্থিত হৈ হাইলাকান্দিৰ SP এতিয়া লীনা দলে। নগাঁও পুলিচ গেষ্ট হাউচত উপস্থিত হৈছে লীনা দলে। আমাৰ পৰৱৰ্তী বিশেষ গুৰুত্বপূৰ্ণ খবৰ হৈছে ঘোষণা হ'ল অসম আৰক্ষীত থকা খালী পদ। অসম আৰক্ষীৰ ৫,৫৬৩টা খালী পদৰ বাবে বিজ্ঞাপন দিয়া হৈছে। আৰু 15 অক্টোবৰৰ পৰা কৰিব পাৰিব আপোনালোকে আবেদন। আবেদনৰ অন্তিম সময়সীমা 1 নৱেম্বৰ। আৰু কি পদৰ বাবে দিয়া হৈছে বিজ্ঞাপন। বোটমেনৰ বাবে 58টা পদ খালী আছে। AB আৰু UB কনষ্টেবলৰ বাবে 4,০৬১টা পদ খালী আছে। আৰু AB SIৰ বাবে 51টা পদ খালী আছে। গ্ৰেড 4ৰ বাবে 142টা পদ, SI আৰ্নাম ব্ৰাঞ্চৰ বাবে 144টা পদ আৰু ড্ৰাইভাৰৰ বাবে 654টা পোষ্ট আৰু কুকমেনৰ বাবে 10টা পোষ্ট খালী আছে। লগতে এছিষ্টেণ্ট ডেপুটি কণ্ট্ৰলাৰৰ বাবে 113টা পদ খালী আছে। আৰু লগতে কনষ্টেবল এপ্ৰৰ বাবে 210টা পদ মুকলি কৰা হৈছে। আৰু কেইবাটা পদৰ বাবে দিয়া হৈছে বিজ্ঞাপন। আৰু অধিক তথ্যৰ বাবে প্ৰাৰ্থীয়ে www.slprbassam.in ৱেবছাইটত লগ ইন কৰিব পাৰিব। আমাৰ পৰৱৰ্তী বিশেষ গুৰুত্বপূৰ্ণ খবৰ হৈছে মহানগৰীৰ ভয়ংকৰ বান পৰিস্থিতি সন্দৰ্ভত মন্ত্ৰী অশোক সিংহলৰ মন্তব্য। কৃত্ৰিম বান সন্দৰ্ভত মন্তব্য নগৰ উন্নয়ন মন্ত্ৰী অশোক সিংহলৰ। মহানগৰবাসীয়ে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰাৰ বাহিৰে কোনো উপায় নাই। ভগৱানে অতি বৃষ্টি দিলে মই কি কৰিম, মোৰ এটা সীমা আছে। চৰকাৰে GMCয়ে নলা চাফা কৰিব পাৰে, আকৌ নলাত জাবৰ পেলায়। আকৌ নলাত জাবৰ পেলোৱাৰ বাবে গুৱাহাটীত এতিয়া বানপানীৰ সৃষ্টি হৈছে। আমাৰ পৰৱৰ্তী খবৰ হৈছে ছিকিমৰ বানত সন্ধানহীন মৰণৰো এজন সেনা জোৱান। ছিকিমৰ ডাবৰ বিস্ফোৰণৰ ফলত হোৱা বানত সন্ধানহীন মৰাণৰো এজন সেনা জোৱান। মৰাণৰ দীপ নেৱাৰ নামৰ এজন গোৰ্খা ৰেজিমেণ্টৰ সেনা জোৱান সন্ধানহীন হৈ আছে। আৰু পৰিয়ালৰ মাজত হাহাকাৰৰ সৃষ্টি হৈছে। 3 ছেপ্টেম্বৰত গোৰ্খা ৰেজিমেণ্টত যোগদান কৰিব ছিকিমলৈ ঘৰৰ পৰা ওলাই গৈছিল যুৱকজনে। আৰু 6 ছেপ্টেম্বৰত যোগদান কৰে যুৱকজনে। ট্ৰেইনিঙৰ পৰা আহি প্ৰথম চাকৰিত যোগদান কৰিছিল যুৱকজন। আৰু কিন্তু মঙলবাৰৰ পৰা পৰিয়ালৰ সৈতে কোনো যোগাযোগ নাই যুৱকজনৰ। ছিকিমত হোৱা বিভীষিকাৰ মাজত সন্ধানহীন হৈ পৰে যুৱকজন। আমাৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ হৈছে হেডফোনে কাল হ'ল এজন যুৱকৰ।
মালবাহী ৰেলৰ খুন্দাত এজন যুৱকৰ মৃত্যু। ধুবুৰীৰ নিউ পাণবাৰীত নামনি মোৱা মালবাহী ৰেলৰ খুন্দাত মৃত্যু হয় যুৱকজনৰ। হেডফোনে কাল হ'ল যুৱকজনৰ আৰু কাণত হেডফোন লগাই ৰেল লাইন পাৰ হ'ব লওঁতেই মৃত্যুক আঁকোৱালি লয় যুৱকজনে। আমাৰ পৰৱৰ্তী খবৰ হৈছে খেলুৱৈৰ ৰূপী অসম আৰক্ষী জোৱানৰ গুণ্ডাগিৰি। এ ডিভিজন খেলত প্ৰচণ্ড মাৰপিট। যোৰহাটত এ ডিভিজন খেল চলি থকাতে এজন বহিৰাজ্যৰ খেলুৱৈক মাৰপিট কৰিলে খেলুৱৈৰ ৰূপী অসম আৰক্ষীৰ জোৱানে। যোৰহাট ষ্টেডিয়ামৰ খেলপথাৰত এ ডিভিজন ফুটবল খেল চলি থকা অৱস্থাত এই ঘটনা সংঘটিত হয়। আৰু জানিব পৰা মতে যোৰহাট টাউন ক্লাব বনাম ৰমাকান্ত ক্লাব মাজত চলি আছিল খেলখন। আৰু খেল পৰিচালকে বাৰে বাৰে মানা কৰাৰ পাছতো খেলপথাৰত বিশ্বজিৎ বৰাই বহিৰাজ্যৰ মণিপুৰৰ খেলুৱৈ মাইকেলক প্ৰচণ্ড মাৰপিট কৰি গুৰুতৰ জখম কৰে। ইতিমধ্যে আৰক্ষী উপস্থিত হৈ বহিৰাজ্যৰ খেলুৱৈজনক যোৰহাট মেডিকেল কলেজলৈ জৰুৰীকালীন অৱস্থাত লৈ যোৱা হয়। আৰু খেলুৱৈৰ ৰূপী বিশ্বজিৎ গোলাঘাট জিলাৰ সৰুপথাৰ অসম আৰক্ষীৰ 11 নং বেটেলিয়নৰ বুলি জানিব পৰা গৈছে। আমাৰ পৰৱৰ্তী খবৰটো হৈছে অৰ্ধ উলংগ অৱস্থাত উদ্ধাৰ হৈছে নৱম শ্ৰেণীৰ ছাত্ৰীৰ মৃতদেহ। দক্ষিণ কামৰূপৰ সন্তুলিত চাঞ্চল্যকৰ এই ঘটনা সংঘটিত হৈছে। অৰ্ধ উলংগ অৱস্থাত উদ্ধাৰ হৈছে নৱম শ্ৰেণীৰ ছাত্ৰী চিলিমা আখতাৰৰ মৃতদেহ। আৰু কিশোৰীগৰাকীক প্ৰথমে অপহৰণৰ পিছত ধৰ্ষণ কৰি দুৰ্বৃত্তই হত্যা কৰাৰ অভিযোগ উত্থাপন হৈছে। কিশোৰীগৰাকীৰ শৰীৰত স্পষ্টভাৱে দেখা গৈছে আঘাতৰ বহুতো চিহ্ন। আৰু ঘটনা সংঘটিত হৈছে সন্তুলিৰ চৌধুৰী পাম গাঁৱত। আৰু উক্ত ঘটনাক কেন্দ্ৰ কৰি সমগ্ৰ অঞ্চলতে এতিয়া তীব্ৰ উত্তেজনাৰ সৃষ্টি হৈছে। তো বন্ধুসকল, আজিৰ কাৰণে এইখিনিয়ে। পৰৱৰ্তী নিউজত আমি আকৌ লগ পাম।